আজি নিৰ্বাচনৰ ৰিজাল্ট ওলালে 4 জুন তাৰিখে আৰু আজি 19 জুন হৈ গ'ল। আজি 19 জুন তাৰিখ। আমি এই 19 জুনৰ পৰা আজি একেবাৰে উত্তৰ অসমৰ একদম পূব প্ৰান্তৰ পৰা আমি আৰম্ভ কৰিছোঁ তৃণমূল কংগ্ৰেছে। ইয়াত আজি আমাৰ এটা বৃহৎ যোগদান কাৰ্যসূচী হৈছে আৰু যোৱা লোকসভা নিৰ্বাচনত এই লখিমপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছিল এগৰাকী যুৱক। তেখেতৰ নাম হৈছে বিক্ৰম ৰামচিয়াৰী। তেখেতে আজি আমাৰ তৃণমূল কংগ্ৰেছত তেখেতৰ প্ৰায় 500 অনুগামী লৈ আজি ইয়াত যোগদান কৰিছে আৰু এই যোগদানেৰে আমি আৰম্ভ কৰিব খুজিছোঁ যে আমি অহা পঞ্চায়ত নিৰ্বাচন যি নৱেম্বৰ মাহত হ'ব আৰু তাৰপিছত BTCৰ ইলেকশ্যন হ'ব যি 25 চনত আৰু তাৰপাছত 26 চনত যি বিধানসভাৰ নিৰ্বাচন। এই তিনিওটা নিৰ্বাচনৰ কাৰণে আমি একেলগে আজিৰ পৰা আমি সমগ্ৰ অসমত উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ সকলোতে আমি বিজেপি উৎখাত, অসমৰ পৰা হিমন্ত বিশ্ব বিজেপি উৎখাত এই অভিযান আমি আৰম্ভ কৰিছোঁ। আমি বিৰোধী দল হিচাপে আৰু আমি সকলো বিৰোধী দলৰ লগত লৈ আমি এই অভিযান আমি আৰম্ভ কৰিম আৰু আমি নিজাববীয়াকৈ আমি তৃণমূলে নিজাববীয়াকৈ সকলো বিৰোধী দলৰ লগত আমি ইণ্ডিয়া এলায়েন্স হিচাপে আছোঁৱেই, সেইটো উমৈহতীয়া আৰু আমি দলীয়ভাৱে নিজাববীয়াকৈও আমি এই কাৰ্যসূচী লৈছোঁ যে আমি সমগ্ৰ অসম জুৰি আমি ৰাইজৰ মাজত এই বিজেপিক উৎখাত কৰিবৰ কাৰণে বিজেপি বিৰোধী অভিযান আমি তীব্ৰতৰ কৰি তুলিবৰ কাৰণে আজিৰ পৰা আমি সংকল্প লওঁ। বাই ইলেকশ্যন আহি আছে, বাই ইলেকশ্যনত আমি সিদ্ধান্ত নাই লোৱা। 5টা সমষ্টিত হ'ব। আমি আমাৰ তাত তেনেকুৱা ধৰণে আমি চোৱা নাই, কাৰণ বাই ইলেকশ্যনটোত আমি শক্তিশালীভাৱে যুঁজিব লাগিব, গতিকে চৰকাৰটোৰ বিৰুদ্ধে যুঁজিব লাগিব। সেইকাৰণে আমি বাই ইলেকশ্যনত আমি গোটেই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা আমি কৰিম আৰু তাৰ কাৰণে আমি চেষ্টা কৰিম। যিহেতু বিধায়ক ভুৱন প্ৰভাৱ পৰিব। আজি তেওঁলোকে যিটো TMPKৰ নামত, মিচিং ৰাইজৰ নামত তেওঁ ভুৱন পেগুৱে কওক বা আপুনি আমাৰ ৰনোজ পেগুৱে কওক, তেওঁলোকে যি আন্দোলন কৰিছিলে, আজি মিচিং ৰাইজক তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁলোকে শিখ চিদুলৰ নামত আন্দোলন কৰি মানুহ মাৰি অস্থিৰ সৃষ্টি কৰি তেওঁলোকে নিজে বিজেপিলৈ গুচি গ'ল আৰু তেওঁলোকে আজি ইয়াত অট'নমাছ কাউন্সিল তেওঁলোকে দখল কৰি আজি কেৱল লুটিছে। ইয়াত সহজ সৰল মিচিং মানুহক কেৱল লুটিছে তেওঁলোকে, ইয়াৰ সৰ্বসাধাৰণ খেতিয়ক ৰাইজক লুটিছে। ৰাইজে এইটো কথা বুজি পাইছে আৰু সেইকাৰণে যেনেকৈ বিজেপিৰ আয়োগ টুটি আহিছে, ঠিক সেইদৰে এই ধেমাজি, জোনাইত ভুৱন পেগু আৰু ৰনোজ পেগু এই দুগৰাকীৰো আয়োগ টুটি আহিছে। কাৰণ বিৰোধীয়ে ইমান বৃহৎ সংখ্যক ৰাইজে বিৰোধীক সমৰ্থন কৰিব বুলি ভবা নাছিলে। ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে বিজেপিক ভোট দিছে আৰু বিজেপিয়ে যি কৈছিলে 400খন চিট তেওঁলোকে ল'ব, 400খনৰ ঠাইত তেওঁলোকে গোটেই বিজেপি আৰু তেওঁলোকৰ সন্মিলিত দলসমূহ মিলি 290খনত তেওঁলোক সীমাবদ্ধ থাকিব লগা হ'ল আৰু আনহাতেদি আমাৰ বিৰোধী ইণ্ডিয়া এলায়েন্স আমি 240খন আসন আমি পাইছোঁ, অৰ্থাৎ বিজেপিতকৈ মাত্ৰ 50খন আসনহে কম। আৰু এই 50খনৰ ভিতৰত আজি নৰেন্দ্ৰ মোদী বিজেপি এতিয়াও ওলমি আছে। তেওঁ 2টা ভৰি 2খন কান্ধত থৈছে। তেওঁ নীতিশৰ কান্ধত এখন ভৰি থৈছে আৰু চন্দ্ৰবাবু নাইডু তেলেগু দেশম পাৰ্টীৰ কান্ধত এখন ভৰি থৈছে। যিকোনো এজনেই যিদিনাখনে কাণ পেলাই দিব, সেইদিনাখনেই মোদী চৰকাৰ পতন হ'ব আৰু এইটো অৱশ্যম্ভাৱী অতি সোনকালে হ'ব।